পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিম। যে পূৰক কোণ কি? দুটা কোণক পূৰক কোণ বোলে যেতিয়া সিহঁতৰ যোগফল কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী হয়। এতিয়া আমি কিছুমান এনেকৈ মনত ৰাখি ল'ব লাগিব যে sin 90 ডিগ্ৰী মাইনাছ এ সমান cos এ, ঠিক তেনেকৈ cos 90 ডিগ্ৰী মাইনাছ এ সমান আমি কি লিখিব পাৰোঁ? sin এ, ঠিক তেনেকৈ tan 90 ডিগ্ৰী মাইনাছ এ সমান cot এ, cot 90 ডিগ্ৰী মাইনাছ এ সমান tan এ, এনেকৈ এইখিনি আমি কি কৰি ৰাখিব লাগিব? মনত ৰাখিব লাগিব। এতিয়া আমি কিছুমান মান নিৰ্ণয় কৰিব চাওঁ। আমাক এটা কুৱেশ্যন দিছে বা ইয়াৰ মান উলিয়াব দিছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰীৰ মান কিমান। এতিয়া আমি চাওঁ কেনেকৈ কৰোঁ তাক মান উলিয়াবলৈ। এতিয়া cot 25 ডিগ্ৰী আমি কটক ক'ত লৈ যাম? টেনত আমি প্ৰকাশ কৰিম। কেনেকৈ? ইয়াত cot আছে, cot এ সমান কি লিখিব পাৰোঁ আমি? যিহেতু আমি cot এ সমান কিমান কেনেকৈ লিখিব পাৰোঁ? tan 90 ডিগ্ৰী মাইনাছ এ, এনেকৈ লিখিব পাৰোঁ। এতিয়া এইটো সূক্ষ্ম কোণ বুজাইছে। এতিয়া ইয়াত কিমান দিয়া আছিলে তলত? cot 25 ডিগ্ৰী। তেনেহ'লে আমি কেনেকৈ লিখিম? tan 90 ডিগ্ৰী মাইনাছ এ মানে ইয়াত কি বুজাব? 25। এই 25 এতিয়া সমান কিমান হ'ব? tan, এইটো আমি মাইনাছ কৰিম আৰু মাইনাছ কৰিলে কিমান হ'ব? 65 ডিগ্ৰী। তাৰমানে cot 25 ডিগ্ৰী সমান কিমান হ'ব? tan 65 ডিগ্ৰী। এতিয়া আমি ইয়াত লিখিম কি আছিলে? tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী ইজ ইকুৱেল টু, ওপৰত একে ৰাখিম, tan 65 ডিগ্ৰী বাই cot 25। cot 25 ডিগ্ৰী মানে আমি কিমান পালোঁ? টেনত প্ৰকাশ কৰি এক্সপ্ৰেছ কৰিলোঁ, সমান কিমান পালোঁ? tan 65 ডিগ্ৰী। যিহেতু দুইটা সমান কেঞ্চেল যাব, কেঞ্চেল কৰি কিমান হ'ব? 1 হ'ব। তাৰ মান কিমান হ'ব? 1 হ'ব। যদি আমাক এটা কুৱেশ্যন দিয়াই থাকে, ছাপ'জ যদি tan 2a ইজ ইকুৱেল টু cot a মাইনাছ 18 ডিগ্ৰী, য'ত 2a টো কি বুজাইছে? সূক্ষ্ম কোণ, তেন্তে এৰ মান আমি উলিয়াব লাগে। এতিয়া আমি চাম আমাক কি দিয়া আছিল? দিয়া আছিল tan 2a সমান cot a মাইনাছ কিমান ডিগ্ৰী? 18, a মাইনাছ 18 ডিগ্ৰী। এতিয়া আমি আকৌ কেনেকৈ লিখিব পাৰোঁ? tan 2a ইয়াত আমি পাইছিলোঁ tan এ কেনেকৈ কটত নিব পাৰোঁ। গতিকে ইয়াত 2a টো সূক্ষ্ম কোণ, সূক্ষ্ম কোণ হ'লে আমি কেনেকৈ লিখিব পাৰোঁ? cot ইয়াত কি হ'ব? cot 90 ডিগ্ৰী মাইনাছ এ মিনছ ইয়াত সূক্ষ্ম কোণ কোনটো বুজাইছে? 2a। গতিকে ইয়াত কি লিখিম? 2a। এতিয়া যদি মই নাম্বাৰিং কৰোঁ, ছাপ'জ এইটো নাম্বাৰ 1, এইটো নাম্বাৰ 2। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাম? 1 and 2ৰ পৰা যিহেতু লেফ্ট ছাইড দুটা 1 আৰু 2ৰ ছেম, গতিকে ৰাইট ছাইড দুটাও কি হ'ব লাগিব? সমান হ'ব লাগিব। অৰ্থাৎ আমি কি লিখিব পাৰোঁ? cot a মাইনাছ 18 ডিগ্ৰী ইজ ইকুৱেল টু cot 90 ডিগ্ৰী মাইনাছ 2a। যিহেতুকে লেফ্ট ছাইড দুটা সমান, গতিকে ৰাইট ছাইড দুটাও কি হ'ব? সমান হ'ব লাগিব। এতিয়া আকৌ আমি পুনৰ চাম, যিহেতু দুয়োফালে cot আছে, ছেম আছে, গতিকে আমি লিখিব পাৰোঁ a মাইনাছ 18 ডিগ্ৰী ইজ ইকুৱেল টু এই পাৰ্টটো এইটো পাৰ্টৰ সমান হ'ব, তাৰমানে 90 ডিগ্ৰী মাইনাছ কি হ'ব? 2a। এতিয়া এইখিনি চিম্প্লিফিকেশ্যন কৰিলে এৰ ভেলুটো ওলাই যাব। এতিয়া আমি চাওঁ a মাইনাছ 2a সমান চিন ৰাইট ছাইডে আছে, লেফ্ট ছাইড লৈ আহিম, প্লাছ হ'ল প্লাছ 2a ইজ ইকুৱেল টু ৰাইটত আছিলে 90 ডিগ্ৰী আৰু এইটো মাইনাছ আছিলে, সোঁফালে গ'লে কিমান হ'ব? প্লাছ হ'ব, প্লাছ 18 ডিগ্ৰী। দিছ ইমপ্লাইজ এই দুটা যোগ কৰিলে ইয়াত 1 আছে, 3a হ'ল ইজ ইকুৱেল টু ইয়াত যোগফলটো কিমান হ'লে? 108 ডিগ্ৰী। দিছ ইমপ্লাইজ a ইজ ইকুৱেল টু কি হ'ব? হৰণ হৈ যাব, 3টো তলত আহিব, 108। এতিয়া 3ৰে 3 গুণ 9, 3 6 গুণ কিমান হ'ল? 18। তাৰমানে এৰ ভেলুটো কিমান পালোঁ? 37 পালোঁ। এনেদৰে আমি কি কৰিব পাৰোঁ? মানবিলাক উলিয়াব পাৰোঁ। কিন্তু এইখন চাৰ্ট আমি মনত ৰাখিব লাগিব।